কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰিৰ নামৰ শুনিয় মহিমা সাৱধান কৰি চিত্ত অজামিল নামে আছিল ব্ৰাহ্মণ বেচাত ভৈলা পতিত বিপ্ৰৰ ঔৰসে বেচাৰ গৰ্ভত 10 পুত্ৰ ভৈলা জাত আতি দয়াতাৰে কনিষ্ঠ পুত্ৰৰ নাৰায়ণ নাম থৈলা জাতি কুল ক্ৰিয়া সমস্তে তেগিল মিলিল কৰ্ম বিপাক আজত মহাপাপ সমস্ত সিজিলে পহন্তে পুত্ৰ ভাৰ্যা অনেক অধৰ্ম কৰন্তে বিপ্ৰৰ আয়ু ভৈলা সমাপত ভয়ংকৰ তিনি গতা যমদূত আগে ভৈলাই উপস্থিত হাতে পাখজৰি চকুতে কৰি থুলন্তৰ তাৰ জাংগা যেতিয়া ব্ৰাহ্মণৰ মৃত্যুৰ সময় হ'ল তেতিয়া আপোনাৰ ভয়ংকৰ তিনিটা যমদূত আগত আহি উপস্থিত হ'ল আৰু মৃত্যুৰ আগত তেওঁ পুত্ৰ পৰিবাৰ ভাৰ্যা পোহাৰ কাৰণে যিমান পাপ আছিল যত মহাপাপ সমস্ত সিজিল যিমান পাপ আছিল সকলো তেওঁ কৰিল অনেক অধৰ্ম যিমান অধৰ্ম আছিল সমস্ত সিজিল গতিকে তেওঁ যিমান পাপ আছে এই সংসাৰত গোটেই কৰিল পুত্ৰ পৰিবাৰক খোৱাৰ কাৰণে চলা পিন্ধাৰ কাৰণে যিমান কৰিব লগা আছে অন্যায় অধৰ্ম গোটেই কৰিল তেতিয়া মৃত্যুৰ সময়ত যমদূত আহি উপস্থিত তেতিয়া যমদূতৰ কৃষ্ণ বৰ্ণ কায়া দেখি ধাতু যায় হাতত লোহাৰ ডাং থুলন্তৰ জাংগা ভয়ে অজামিলে পুত্ৰক ডাকিল আহা নাৰায়ণ বুলি যেতিয়া ভয়তে নাৰায়ণক মাতিল তেতিয়া আপোনাৰ বিষ্ণুদূত আহি উপস্থিত হ'ল তেতিয়া যমদূতে ভাবিল যে ইমান পাপ যিমান পাপ আছে সমস্ত সিজিল আৰু অথচ তেওঁক মানে আমাৰ পৰা কাঢ়িহেনা বিষ্ণুদূতে লৈ ল'ল তেতিয়া তেওঁ ভাবিল তেতিয়াহ'লে আমি কাক নিম ইমান মহাপাপী যি অগম্য গমন গৰু তিৰি মাৰে সুবৰ্ণ হৰে মিত্ৰদ্ৰ আচৰে সংসাৰত যত আছে মহাপাপ তাৰে প্ৰাচিত্য বোলে যিমান আছে সংসাৰৰ মহাপাপ সমস্ত সিজে অগম্য গমন নকৰবা লগা কাম গৰু মাৰে তিৰি মাৰে সুবৰ্ণ হৰে মিত্ৰদ্ৰ আচৰে যিমান পাপ আছে গোটেই কৰিল এওঁ আমাৰ ভাগি নহয় বেলেগে কিয় তেওঁক নিবৰ কাৰণে পাল এই কথাখিনি ভাবি যমদূতে তেওঁলোকক মানে ভয়তে সুধিল আৰু কণতৰ হব বুলিয়া সদয় ধৰিলা যমকিংকৰ ভয়তে যমৰ কিংকৰে যে কোন আপোনালোকে বুলি সুধি ভয় খাল আৰু তেতিয়া আপোনাৰ বাকীখিনি ৰূপ বন্দনা দিছে তাৰপিছত কৈছোঁ আপোনাৰ ইমান ধুনীয়াকৈ তেওঁলোক কৈছে বিষ্ণুদূতে আৰু কণ পাপ পুণ্য একোৱে নজানো শুনৰে যমকিংকৰ মৰিবাৰ বেলাইতয় জামিলে নাৰায়ণ নাম লৈলা যে কি পাপ পুণ্য হৈছে মই কিছু নাজানো মই এইবিলাক কিছু নাজানো কিন্তু মৰাৰ সময়ত এওঁ নাৰায়ণ নাম ল'ল গতিকে নাৰায়ণ নাম লৈছে গতিকে যিমান সংসাৰত আছে ব্ৰহ্মবধ পিতৃবধ চুৰাপান অগম্য গমন গৰু তিৰি মাৰে সুবৰ্ণ হৰণ কৰে মিত্ৰদ্ৰ আচৰে যিমান সংসাৰত আছে সমস্ত পাপৰ প্ৰাচিত্য হ'ল আৰু মাধৱ তমতি যি ফুৰে নাম সুমৰি তাপমৰ বুলি ৰাখিও ফুৰন্ত হৰি যে মাধৱত মতি দি কৃষ্ণৰ নাম গুণ গাই তাক হৰিয়ে ৰাখিব ঠিক এই অজামিলৰ কাহিনীৰ দ্বাৰা আমাকো বুজাইছে এই আমিয়ে অজামিল আমি পুত্ৰ ভাৰ্যা পৰিবাৰ আত্য স্বজন ধন ধালচৰ লালসত আমি নকৰিব লগা কামো বহুত কৰোঁ আৰু আমি এবাৰো ভগৱানৰ কথা চিন্তাই নকৰোঁ আমিয়ে অজামিল গতিকে আমি ইমান এই বিষয় বাতাসত অস্থিৰ হৈ আমাৰ এই খন্তেকীয়া দিনকেইটা আমি নষ্ট নকৰি ভগৱানৰ কামত লগালে গোটেইখিনি আমাৰ কামখিনি সুন্দৰকৈ পৰিপাটিকৈ আমি ৰোগ ব্যাধি বিষয় বাসনা ত্যাগ কৰি যেতিয়া আমি প্ৰভু ভগৱন্তৰ ওচৰত আমাৰ শৰীৰটো অৰ্পণ কৰিম
তেতিয়া আপোনাৰ গোটেইখিনি আমাৰ সাৰ্থক হ'ব। আৰু আমাৰ শাস্ত্ৰই সিদ্ধান্ত দিয়া বুলি কৈছে যে শাস্ত্ৰই সিদ্ধান্ত দিছে যিসকলে হৰিৰ নাম লয়, যিয়ে মৃত্যুকালত পৰিহেনা হৰিৰ নাম কৃষ্ণৰ নাম গাব পাৰে, তেওঁ আৰু কোনো যমৰ শাস্তিৰ পৰা হাত সাৰিব নোৱাৰে। তাৰে উদাহৰণ আমাৰ অজামিল। এই উদাহৰণেদি আমাক বুজাই দিছে যে আমি বাচি থকা দিনত আমি মাত্ৰ কিছুদিনৰ এই পৃথিৱীৰ আলহী। এইকেইটা দিনৰ ভিতৰত আমি তেওঁৰ নাম গুণ লৈ তেওঁৰ গুণ যশে কৰে, এই কথাখিনিকে আৰু আমাৰ তেওঁৰ নাম গুণ ল'লেই যে আমাৰ গোটেইখিনি মোক্ষ প্ৰাপ্তি হয়, এই কথাখিনি আমাক আৰু কৈছে, ধুনীয়া কৈছে। কেনেকৈ কৈ দিছে, আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে যে তেওঁৰ নাম ল'লে কি ফল হয়। বোলে তাৰা হবে পূজ্য, তাৰা হবে ধন্য, তাৰাহে সুহৃদয় জন, কলি যুগে হৰি আনক বলাই, আপুনি কৰে কীৰ্তন। কোনসকলে সুহৃদয়, কোনসকলে পূজ্য, ইয়াত কৈছে বোলে তাৰা হবে পূজ্য। কাই পূজ্য? যিসকলে কলিত হৰিৰ নাম কীৰ্তন বেলেগক কয় আৰু নিজেও কৰে, তেওঁলোকে এই সংসাৰত পূজনীয় বুলি কৈছে। বোলে হৰিক বান্ধৱ বুলিয়া যিজনে কৰে হৰি কীৰ্তন, সমস্ত শাস্ত্ৰ তত্ত্বক জানিল জানা সেহি মহাজন। আৰু হৰিক বান্ধৱ বুলি হৰিৰ নাম কীৰ্তন কৰিলে, হৰিৰ ৰচত আত্মসমৰ্পণ কৰিলে, তেওঁ সমস্ত শাস্ত্ৰ তত্ত্ব জানা বুলি শাস্ত্ৰই মাধৱ মহাপুৰুষে এই কথাখিনিৰ মাজেদি সিদ্ধান্ত দি দিছে। গতিকে আমি এই কলি যুগত ৰাম নামতে অৰ্পণ কৰি এই মত্তত আমি এই পৃথিৱীত কিছু নকৰিব লগা কাম নকৰি, অন্যায় নকৰি, প্ৰভু ভগৱন্তৰ ৰচত আশ্ৰয় লৈ খুব শুদ্ধভাৱে তেওঁৰ ৰচত শৰণ লৈ তেওঁৰ নাম গুণ কৰিলে আমাৰ জীৱনৰ মোক্ষ প্ৰাপ্তি হোৱা বুলি অজামিল উপাখ্যান দ্বাৰা আমাক বুজাই দিছে। গতিকে যিসকলে কৃষ্ণ প্ৰভু ভগৱন্তৰ ৰচত শৰণাপন্ন হোৱা নাই, মই কাটৰে প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকৰ শ্ৰীচৰণত নত হৈ সেৱা ধৰিছোঁ। আপোনাৰ হ'ব হৰিক ভজনা কৰক, হৰিৰ ৰচত শৰণ লওক, হৰিৰ নাম গুণ কীৰ্তনত ৰতি হওক, তেতিয়াহ'লে আপোনালোকৰ জীৱন মধুময় সুমংগল হ'ব। আৰু এই পৃথিৱীৰ পৰা আপোনালোকে যেতিয়া এই পৃথিৱী এৰি আমি সদায় চবেই যাব লাগিব, এই যাব লগাৰ পিছৰখিনিত এই জীৱনটো সাৰ্থক বুলি শাস্ত্ৰই দিয়ে। আৰু দুৰ্লভ নিশ্চয় জন্ম নকৰা বিফল, চিন্তা মনে মাধৱৰ চৰণ কমল। আমাৰ শংকৰ গুৰুজনাই আৰু কৈ দিছে দুৰ্লভ মনুষ্য জন্ম নকৰা বিফল, চিন্তা মনে মাধৱৰ চৰণ কমল। এই মনেদি যদি ভগৱন্ত প্ৰভু নাম গুণ চৰণ স্পৰ্শ কৰিব পাৰোঁ আমি, তেতিয়া প্ৰেম ভক্তি ভয় ভক্তি কৰি তেতিয়া গোটেই আৰু কৈছে শাস্ত্ৰই আৰু মাধৱ মহাপুৰুষে দেৱৰ দুৰ্লভ ঈশ্বৰ কৃষ্ণক ভকতি সে কৰে বৈশ্য, আগম নিগম গীতা ভাগৱত শাস্ত্ৰৰ ইতৰ শস্য। আৰু বা জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম, যিজনে ফুৰে সুমৰি, তাক মৰ বুলি হাতে চক্ৰ তুলি, ৰাখিও ফুৰন্ত হৰি। ইমান ধুনীয়াকৈ ক'ল আপোনাৰ জ্ঞানে বা অজ্ঞানে, জানি বুজি হওক বা অজ্ঞানে হওক, মাধৱৰ নাম যি ফুৰে সুমৰি, তাক মোৰ বুলি ভাবি হাতে চক্ৰ তুলি ৰাখিও ফুৰন্ত হৰি। গতিকে কৃষ্ণ প্ৰভু ভগৱন্তৰ নামত ইমান সহজ সিদ্ধান্ত দি গৈছে। কোনোবাই মাতো বুলি মাতিলেও কামত আহিব, নামাতলা বুলি ভাবিলেও কামত আহিব। এনে সুন্দৰ ধৰ্মৰ ৰচত শৰণাপন্ন হৈ সমস্ত আপোনাৰ চৰণত মই কৃতজ্ঞ হৈ সেৱা জনাইছোঁ। সমস্ত বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী শিশু সকলোৰে মই চৰণত প্ৰণাম জনাই কৃষ্ণ প্ৰভুৰ ওচৰত শৰণাপন্ন হ'বলৈ মই কাটৰে প্ৰাৰ্থনা জনাইছোঁ। আৰু যদি মোৰ কোৱাতে কিবা দোষাদোষ হৈছে, ভুল ত্ৰুটি বৰা ত্ৰুটি হৈছে, সমস্ত মাৰ্জনা কৰি মোক ক্ষমা কৰি দিব বুলি মই শ্ৰীচৰণত কৌটি কৌটিবাৰ প্ৰণাম জনাইছোঁ। কৃষ্ণ 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 ঔ হৰি ঔ ৰাম কৃষ্ণ।